আয়ুষী হাজৰিকা আগবঢ়াইছে আমাৰ সীমান্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ উদ্যোক্তাসকলে। ঘূৰাই দিছোঁ, দেখিছে নহয় আছে পূৰ্ব পৰম্পৰা অনুযায়ী এই নামঘৰৰ বাকৰিতে ইয়াতে প্ৰভু ভগৱন্তৰ গুৰুসনতে ইয়াত নামঘৰ বাবৰ প্ৰাংগণতে ইয়াতে হুঁচৰি ভাগ আয়োজন কৰি ইয়াতে সেৱা জনাইছে। এই সেৱাকৈ প্ৰভুতে গহনা পনেৰে সমগ্ৰ ৰাইজৰ প্ৰতি প্ৰভুতে প্ৰসন্ন হয়। গ্ৰহদোষ কালদোষ দ্ৰব্যদোষ সৰ্বখিনি নিৰাময় কৰি সুমংগল প্ৰকাশ কৰি গৃহে গৃহে আনন্দ কৰি প্ৰভু ভগৱন্তে কুশলময় কৰক। আৰু আগন্তুক বৰ্ষতো যদি কোনোবাখিনি বৰ্ষকালীন দোষাদোষ আছে আৰু গ্ৰহদোষ কালদোষ সৰ্বদোষ এই নামৰ মাইতে সমাজে খণ্ডন কৰি কিবা Bye.